নমস্কাৰ, আৱাৰ নৰ্থ ইষ্ট চাই থকাৰ বাবে ধন্যবাদ আৰু ষ্টুডিঅ'ত মই অনিন্দিতা। সমগ্ৰ ৰাজ্যজুৰি গ্ৰীষ্মৰ গা দহি নিব খোজা প্ৰবাহ। ৰাতিটো পুৱালেই যেন খাওঁ খাওঁ মূৰ্তি ধৰি ওলাই আহে সূৰ্য দেৱতা। সময় যিমানেই আগবাঢ়ে ৰ'দৰ প্ৰখৰতা সিমানেই বাঢ়ে। এনে অৱস্থাত এজাক বৰষুণে কিমান প্ৰশান্তি আনি দিয়ে সেয়া হয়তো নক'লেও চলে। অৱশ্যে এটা আশাৰ বতৰা দিছে এইবাৰ বৰঝাৰস্থিত আঞ্চলিক বতৰ বিজ্ঞান কেন্দ্ৰই। বতৰ বিজ্ঞান কেন্দ্ৰৰ খবৰ অনুসৰি আজিৰে পৰা পাতলীয়া বৰষুণৰ সম্ভাৱনা আছে। ইয়ে ৰাজ্যখনত গৰমৰ তীব্ৰতা হ্ৰাস কৰিব। বতৰ বিজ্ঞান কেন্দ্ৰৰ আগলি বতৰাত আজিৰে পৰা অসমৰ আকাশ ডাৱৰীয়া হৈ থাকিব। অঞ্চল বিশেষে পাতলীয়া আৰু মজলীয়া বৰষুণ হোৱাৰ সম্ভাৱনা। তদুপৰি কাইলৈৰ পৰা ৰাজ্যখনত পাতলীয়া বতাহ বলিব। গড় তাপমাত্ৰা 15 ডিগ্ৰীলৈও অৱনমিত হ'ব পাৰে। নিউজ ডেস্ক ৰিপৰ্ট, আৱাৰ নৰ্থ ইষ্ট।